এইটো কোন পৰি আছে? এইটো কোন? প্ৰফুল্ল? 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 ইয়াৰতো নিচা পানী খোৱাৰ অভ্যাস নাই। ইয়াক নিশ্চয় কোনোবাই... প্ৰফুল্ল? 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 দাদা কি হৈছে আপোনালোকৰ? প্ৰফুল্ল ইয়াক কোনোবাই কিবা কৰি পেলাই থৈছে। প্ৰফুল্ল? প্ৰফুল্ল? প্ৰফুল্লৰ দাদাৰ মাটি নিচিনা মানুহ এজনক কোনে কি কৰিব পাৰে বাৰু? এতিয়া এইবিলাক কথা বাদ দে, তৎকালীনভাৱে হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰ। তই 108ক খবৰ দে। প্ৰফুল্ল? প্ৰফুল্ল? হেল্ল' 108? দেউতা, দেউতা, কি হ'ল আইজনী? মোৰ দাদালৈ বৰকৈ মনত পৰিছে। মই কেতিয়ালৈ দাদাৰ লগত একেলগে খেলিব পাম? আইজনী মই আছো নহয়, মই তোমাৰ লগত খেলিম। নাই, মই দাদাৰ লগতহে খেলিম। আজি ইমান দিন হ'ল মই দাদাৰ লগত নেখেলা। আজি তুমি মোক দাদাৰ ওচৰলৈ লৈ যাবই লাগিব। মাজনী দাদাক আমাৰ পৰা বহুত দূৰলৈ ভগৱানে লৈ গ'ল। তুমি দুখ নকৰিবা দেই। আজি আমি দুয়ো মিলি লুকা ভাকু খেলিম দেই। নাই, নহ'ব। মই দাদাৰ লগতহে খেলিম। মোক দাদাৰ ওচৰলৈ লৈ ব'লা না দেউতা। মাজনী দাদা বহুত ভাল আছিল যে, সেইকাৰণে ভগৱানে তেওঁক তেওঁৰ ওচৰলৈ লৈ গ'ল, বহুত দূৰলৈ লৈ গ'ল। মোকো লৈ ব'লা না তালৈ। তালৈ সৰু হৈ থাকিলে যাব নোৱাৰি নহয় মাজনী, সেইবাবে আজি তুমি মোৰ লগতেই খেলা। তুমি মোৰ আটাইতকৈ ভাল ৰাজকুমাৰী হয় নহয় জানো? তুমি দেখোন কৈছিলা ভাল মানুহক ভগৱানে লৈ যায় বুলি। তেন্তে মোক কিয় দাদাৰ ওচৰলৈ লৈ নাযায়? মাজনী তুমি তেনেকুৱা কথা নকবা মাজনী। মই তোমাক কেনেকৈ বুজাম যে দাদা এতিয়া মাৰ ওচৰলৈ গুচি গ'ল, য'ৰ পৰা কেতিয়াও উভতি আহিব নোৱাৰে। মোক বিশ্বাসেই হোৱা নাই, প্ৰফুল্লৰ দাদাৰতো এনেকুৱা এটা কৰিব পাৰেনে? এৰা, একো বিশ্বাসেই কৰিব পৰা নাই। ক'ৰবাত নিশ্চয় কিবা এটা গণ্ডগোল আছে। মোৰ সাংঘাতিক ভয় লাগিছে দিগন্ত দা। গাঁওখনত যে কি হৈছে একো ধৰিবই পৰা নাই। কেতিয়াবা যদি আকস্মিক মৃত্যু, কেতিয়াবা অপহৰণ। আজি তাতে খবৰটো পল্লাই মোক ঠিকেই কৈছিল দিগন্ত দা। এৰা, ৰচোন, তই যে ক'লি উৎপলে কৈছিলে, সিটো নোহোৱা বহু দিন হ'ল। তাক তই ক'ত লগ পালি? নাই, আগতেই লগ পাইছিলোঁ, তেতিয়া মোক কৈছিলে। এইবোৰৰ আঁৰত নিশ্চয় কিবা এটা ডাঙৰ ৰহস্য আছে, বুজিছ? যিটো ল'ৰাই আজিলৈকে চাধা অকণ মুখত দি পোৱা নাই, সেইটো ল'ৰাই আকৌ ড্ৰাগছ লৈছে বুলি ডক্টৰে কৈছে। দিগন্ত দা, আমি এতিয়া সজাগ হোৱাৰ সময় হ'ল। কোনোবাই আমাক লৈ পেলাই এখন ডাঙৰ খেল খেলি আছে। আজিকালি ডাঙৰ মানুহবিলাকে দিনত এখন ভদ্ৰ মুখৰ মুখা পিন্ধি ৰাতিৰ আন্ধাৰত ঘৃণনীয় আৰু অপকৰ্ম কৰে। কাকে বিশ্বাস কৰিব নোৱাৰে, বুজিছ? বোলো কাক নুবুলিবা ককা, সবাৰে দাড়ি চুলি পকা। মানে বল এই ঘৰত চাগৈ মাৰে চিন্তা কৰি আছে, বল। তই এইটো ভাল কাম নকৰিবি। তোৰ এই সিদ্ধান্তৰ বাবে মোৰ কিমান ক্ষতি হ'ব পাৰে ভাবি চাইছনে? হা, মানুহক মই কি উত্তৰ দিম? চা, কিছুদিনৰ পিছতেই ইলেকশ্যন আহি আছে। তাৰ আগতেই কিবা এটা ঘটি গ'লে তোৰ লগতে মোৰো কিমান ক্ষতি হ'ব পাৰে
তই ভাবি চাইছনে? ঠিক আছে, তোৰ লগত মই পিছত কথা পাতি আছোঁ, এতিয়া ৰাখ। নমস্কাৰ, আপোনালোক আহকচোন, আহক আহক আহক। ইয়াতে বহো নেকি? ইয়াতে বহিব নেকি? হয়, ঠিক আছে, বহক বহক। ছাৰ, আমি মিলনপুৰৰ পৰা আহিছোঁ। আমি নৱ প্ৰতিভা সন্ধান নামৰ এইটো অনুষ্ঠান কৰি আছোঁ। হয় ছাৰ, আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি গাঁৱৰ যিসকল প্ৰতিভাৱান শিশু আছে তেওঁলোকক আমি অকণমান নিজৰ প্ৰতিভা পাৰদৰ্শিতা প্ৰদৰ্শন কৰি জিলাৰ তথা ৰাজ্যিক পৰ্যায়লৈ নিয়াৰ এটা আমি প্ৰতিষ্ঠা কৰাৰ এটা চিন্তা চৰ্চা কৰিছোঁ। গুড জব, গুড জব। এইটো আপোনালোকে ভাল কাম কৰিছে। হয় ছাৰ, অহা মাহত আমাৰ অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস আহি পালেহি। সেয়েহে সেই অনুষ্ঠানটিলৈ আপোনাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাবলৈ আহিছোঁ। হয় ছাৰ, আমাক অকণমান আৰ্থিকভাৱে যদি আপুনি সহায় কৰে তেতিয়াহ'লে আমাৰ অনুষ্ঠানটো আমি ভবাৰ লেখীয়াকৈ পাতিব পাৰিম ছাৰ। নিশ্চয় নিশ্চয়। মোৰ সমষ্টিৰ ভিতৰত মিলনপুৰ এক বিশেষ অঞ্চল। নৱপ্ৰজন্মক সঠিক পথত আগুৱাই নিয়াটো আমাৰ সকলোৰে দায়িত্ব, কাৰণ ভৱিষ্যতে তেওঁলোক এই অঞ্চলৰ তথা দেশৰ একোজন মূল্যৱান মানৱ সম্পদ। হয় ছাৰ, আপুনি ঠিকেই কৈছে। মই সদায় আপোনালোকৰ লগত আছোঁ, আপোনালোকে কেৱল চেষ্টা অব্যাহত ৰাখক। গুড মৰ্ণিং ছাৰ, আপোনাৰ বাইক এটা পাম বুলি। আপোনালোক এতিয়া যাওক, মই আপোনালোকৰ লগত পিছত কথা পাতিম। আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ মই নিশ্চয় চেষ্টা কৰিম। নমস্কাৰ। হয়, চাওক, মোৰ এখন ইম্পৰ্টেণ্ট মিটিং আছে, গতিকে আপোনাক মই আবেলি লগ কৰিম। ছাৰ, আপোনাৰ প্ৰিয় ৰাজুক কোনোবাই অপহৰণ কৰিছে বুলি এটা বাতৰি ওলাইছে। এই বিষয়ে আপুনি কি ক'ব? সম্পূৰ্ণ মিছা কথা, সম্পূৰ্ণ মিছা কথা। মোৰ পিয়ে ৰাজু শইকীয়া যে অপহৰণ হৈছে সেই ভুল তথ্য আপোনালোকক কোনে দিছে? আপোনাৰ মতে বৰ্তমান ৰাজু ক'ত আছে? বহুতো ব্যস্ততাৰ মাজেৰে আজি কিছুদিন পাৰ হৈছে, গতিকে কিছু ৰিফ্ৰেছমেণ্টৰ কাৰণে বাহিৰলৈ গৈছে। তেন ক'লৈ গৈছে আপুনি জনাব নেকি ছাৰ? বা ফুৰিবলৈ গ'লেও প্ৰেছ মিট দি যাব লাগিব নেকি আপোনালোকক? কওকচোন। নাই নাই ছাৰ, তেনে কোনো কথা নাই। কিন্তু আজি কিছুদিন ধৰি আপোনাৰ সমষ্টিত কিছুমান অসামাজিক কাৰ্য যেনে হত্যা, লুণ্ঠন, ড্ৰাগছৰ ব্যৱসায় আদি চলি আছে। এই বিষয়ে আপুনি কি ক'ব ছাৰ? চাওক, ইলেকশ্যন সমাগত, গতিকে মোক বদনাম কৰিবলৈ অপজিশ্যন পাৰ্টি বা কোনোবা দুষ্ট চক্ৰৰ এয়া ষড়যন্ত্ৰ। ইউজ মে। মোৰ এতিয়া পলম হৈছে, মই আপোনাক পিছত ভালকৈ লগ পাম। ধন্যবাদ ছাৰ। এয়া আপোনালোকে শুনিলে, MLA ছাৰৰ মতে তেখেতৰ প্ৰিয়ে ৰাজুক কোনেও অপহৰণ কৰা নাই। তেখেতে ৰিফ্ৰেছমেণ্টৰ বাবে বাহিৰত ফুৰিবলৈহে গৈছে। কিন্তু আজি দুদিন ধৰি এই সমষ্টিৰ এজন সাংবাদিক নিৰুদ্দিষ্ট হৈ আছে। লগতে ৰংপুৰ গাঁৱৰ এজন যুৱক ড্ৰাগছ আসক্ত হৈ হস্পিটেলত ভৰ্তি হৈ আছে। MLA ছাৰৰ মতে এয়া কোনো ষড়যন্ত্ৰ নে অইন কিবা, ইয়াৰ সবিশেষ জানিবৰ বাবে আপোনালোকে চাই থাকক নিউজ 24 অসম।